মন্টুছ ভ্যাৰাইটিৰ উন্নত ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কাতি বিহু, অসমৰ জাতীয় উৎসৱ বিহু তিনিটি, আৰু এই তিনিটি বিহুৰ অন্যতম হ'ল কাতি বিহু। আচলতে কাতি বিহু কঙালী বুলি কোৱা হয় এইকাৰণেই যে ইতিমধ্যে ভঁৰালো উদং হয় আৰু খেতিও চপাবলৈ নহয়গৈ। সেইকাৰণে যিহেতু এইকেইদিন অভাৱ অনাটন চলি থাকে, সেইকাৰণে কাতি বিহুক কঙালী বুলি কোৱা হয়। আহিন মাহৰ আৰু কাতি মাহৰ যিটো সংক্ৰান্তি আছে, এই সংক্ৰান্তিৰ দিনাই কাতি বিহু পালন কৰা হয়। আজি এই কাতি বিহুৰ দিনা গধূলি সকলোৱে তুলসীৰ তলত চাকি বন্তি জ্বলায়, যাতে পথাৰত যি খেতি বাতি কৰা হয় যাতে শস্য শ্যামলা হৈ পৰে আৰু অভাৱ অনাটন যাতে দূৰ হয়, দুখ দূৰ হয়, তাৰ বাবে তুলসীৰ তলত চাকি গছি জ্বলাই আশীৰ্বাদ লোৱা হয়। আৰু পথাৰতো চাকি বন্তি জ্বলোৱা হয় গধূলি, যাতে খেতি বাতি ভাল হয়, পথাৰত থকা পোক পতংগ যাতে বিনাশ হয়। আৰু এইফালে কাতি বিহুত ভঁৰাল ঘৰ, গোহালি ঘৰ, বাটত সকলোতে মানে নৈবেদ্য প্ৰদান কৰা হয় যাতে সকলোৰে ভাল হয়। আৰু এই কাতি বিহুৰ মন্টুছ ভ্যাৰাইটিৰ জৰিয়তে আপোনালোকক শুভেচ্ছা জনালোঁ। সকলোৰে ভাল হওক, অপায় অমংগল দূৰ হওক। আমিও আজি কাতি বিহু পালিছোঁ, যিহেতু আমাৰ খেতি নাই, তথাপিতো মানে যাতে ৰাইজৰ যে খেতি কৰিছে যাতে ৰাইজৰ এই খেতি বাতি ভাল হয়, সকলোৰে ভাল হয়, তাৰ বাবে আমিও আজি কাতি বিহু পালন কৰিছোঁ। আৰু অকণমান মই আপোনালোকক দেখুৱাই দিছোঁ, এনেই মানে আপোনাৰ ঢিপ এটা বনাই তুলসী পুতি আমিও নৈবেদ্য দিছোঁ ভগৱানৰ শ্ৰীচৰণত, যাতে সকলোৰে ভাল হয়, আৰু অকণমান মই দেখুৱাই দিছোঁ। আৰু এনেদৰেই আমিও কাতি বিহু উদযাপন কৰিছোঁ। ঢিপ বনাইছোঁ, তুলসী ৰুইছোঁ আৰু নেদেখাজনলৈ নৈবেদ্য আগবঢ়াইছোঁ। সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, যাতে সকলোৰে ভাল হয়। কৃপাময়ে সকলোকে ভালে ৰাখে। গতিকে বাই বাই।